নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰটো। বন্ধুসকল, অৱশেষত আহি গ'ল সেই বিশেষ দিনটো, যিটো দিনৰ বাবে আপোনালোকে বহুত অপেক্ষাৰে বাট চাই আছে। আজিৰ দিনটোতে এই লটাৰী খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট অহাৰ কথা আছে। বন্ধুসকল, আপোনালোকে মোক বহুত সুধি আছিল যে এই খেলখনৰ ৰিজাল্ট আমি কেনেদৰে চাব পাৰিম। গতিকে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আপোনালোকে ভালদৰে চাই লওক। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব। আপোনালোকে যদি ভিডিঅ'টো স্কিপ কৰি চায় তেনেহ'লে কিন্তু এই ভিডিঅ'টোত আপোনালোকে এই খেলখনৰ ৰিজাল্ট কেনেদৰে চাব পাৰিব সেই কথা অলপো বুজি নাপাব। এতিয়া আহক বন্ধুসকল, আমি আচল কথা মাজলৈ যাওঁ। বন্ধুসকল, আজিৰ দিনটোতে এই লটাৰী খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট অহাৰ কথা আছে। আজি নিশা 8 বা 9 বজাৰ পাছতে এই লটাৰী খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট আহি যাব। মই আপোনালোকক এতিয়া এই খেলখনৰ ৰিজাল্ট কেনেদৰে চাব পাৰিব সেই সকলোখিনি কথা কৈ আছোঁ, আপোনালোকে কিন্তু ভালদৰে শুনি লওক। বন্ধুসকল, আপোনালোকে একো কৰিব নালাগে, আপোনালোকে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়াহে কিন্তু আপোনালোকৰ হাতলৈ মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন যাব, আৰু তেতিয়াহে আপোনালোকে গম পাব যে এই লটাৰী খেলখনৰ ৰিজাল্ট আপোনালোকে কেনেদৰে চাব পাৰিব। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে বুজি পালে যে এই লটাৰী খেলখনৰ ৰিজাল্ট আপোনালোকে কেনেদৰে চাব পাৰিব। আপোনালোকে একো কৰিব নালাগে, আপোনালোকে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগে লগেই মই যেতিয়া নতুন ভিডিঅ' বনাম আপোনালোকে সেই ভিডিঅ'তেই গোটেই খেলখনৰ ৰিজাল্ট চাব পাৰিব। বন্ধুসকল, আপোনালোকেতো জানেই যে আজিৰ এই লটাৰী খেলখনত বহুতো আকৰ্ষণীয় উপহাৰ আছে। বহুতো দামী লাখটকীয়া বাহন আজি আপোনালোকে এই খেলখনত লাভ কৰিব পাৰিব, যদিহে আপোনালোকৰ ভাগ্য ভাল হয়। আপোনালোকৰ মাজৰ হয়তো কোনোবাই আজি কিবা এটা ভাল উপহাৰ লাভ কৰিব। বন্ধুসকল, আপোনালোকে যদি এই খেলখনৰ টিকট লৈছে তেনেহ'লে আপোনালোকে কিমান টকাৰ টিকট লৈছে আৰু আপোনালোকে মোৰ এই ভিডিঅ' ক'ৰ পৰা চাইছে সেই কথা জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে কেৱল অপেক্ষা কৰক ৰাতি 8 বা 9 বজালৈ। তাৰপাছতে আপোনালোকে এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট মোৰ চেনেলটো চাব পাৰিব, কাৰণ আমাৰ চেনেলটো অসমৰ একমাত্ৰ চেনেল যিটো আপোনালোকক সঠিক তথ্য দি আহিছে। মই গতিকে আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। অন্য চেনেলত কিন্তু আপোনালোকে এই খেলখনৰ ৰিজাল্ট চাব নোৱাৰিব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু তাত কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, এতিয়ালৈ বাই।